নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰা এইফালে ৰাতিপুৱা ওলাই আহিছোঁ। ৰাতিপুৱা ওলাই আহিছোঁ মানে কি বায়ক থৈ মেলি আহিলোঁ। থোৱাটো মানে ভিডিঅ' কৰিব নহ'লে এইবোৰ বাই অলপ দেৰি হৈ গৈছিলে। 5:30ত মই মানে 5টা বজাত উঠিছোঁ। 5:30ত মই গৈ বিপিআৰ থৈ আহিছোঁ। গাড়ীটো মানে সিহঁতে ডাইৰেক্ট তাত বিপিআৰ যোনটো গাড়ী যায় সেইটো মানে ডাইৰেক্ট মেডিকেললৈকে যায়, সেইটো কাৰণে তাত থৈ আহিছোঁ। তাত থৈ মেলি আহি এতিয়া আকৌ মই বিশেষ কাম এটা আছে এইফালে, তাত সোমাইছোঁ। 2000 years later. আৰু এয়া আমাৰ লোকেল মুৰ্গী এটা মাৰিছে আজিও, মানে এইকেইদিন মানে বাহঁতে আহিছে যে সেইকাৰণে মুৰ্গী মাৰি আছে। আৰু ঘৰৰে মুৰ্গী আছে কেইটামান, বাহঁতে আহিবৰ কাৰণে মানে সাঁচি ৰাখিছিলে। এইফালে বায়ে এতিয়া চাফা কৰি আছে। এইটো ওলাব 1 কেজি নোলাব চাগে দেই, নাজানো। আৰু এইফালে কাটি হৈ গ'ল। কাটি হোৱাৰ পিছত দেখিছোঁ মানে 1 কেজিটো হোৱা নাই, অকণমান কমিব মানে। এইফালে চাওক গোটেইকেইটা ধুনীয়াকৈ মই কাটিলোঁ বাৰু দেই, কটাটো মই কাটিছোঁ। আমাৰ ঘৰত মানে মাংস কাটিব হ'লে ময়ে কাটোঁ। মই মানে এইটো কামটো কোনো কৰিব নিবিচাৰে ঘৰত, ময়ে কৰিব লগা হৈ যায় আৰু মই কৰোঁ। আৰু এইফালে বিলাহী নাই, বিলাহী লাগে বোলে, বায়ে বনাব আজি। বিলাহীটো এইটো চাওক, আজিকালি সৰু বিলাহীবোৰ মৰহি গৈছে, মানে ইমান বেছি নাই। এয়া কেইটামান পাইছোঁ, অলপ কেঁচাও আনিছোঁ আৰু বেছি নাই কাৰণে। এইফালে আৰু এইয়া চব্জি নবনোৱাৰ আগতে মানে বায়ে মাংস পুৰি খাম বুলি কৈছিলে, সেইটো কাৰণে নেমু কাটিছোঁ। মানে নেমু পিঁয়াজ কাটিছোঁ সৰু সৰুকৈ, মানে ইমান আৰু অলপ ডাঙৰকৈ কাটি লৈছোঁ এনেকুৱাকৈ। এতিয়া গোটেইকেইটা মিক্স কৰি খাম। আৰু এইফালে মাংসটো মানে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইকেইটা এতিয়া চুজিৰ লগত মানে খাম আৰু আমাৰ লোকেল ৱাইনৰ লগত খাম। এইফালে চাওক, আৰু এয়া খৰিকাটীয়া মাংস, মানে ভিডিঅ'টো ওলাবলৈ হৈ গ'ল। এইটো মাংসই মানে সিটোত খাইছোঁ। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ। আৰু এতিয়া তেল গৰম কৰি এইফালে ভোট জলকীয়া আদা দিছোঁ, আৰু এইফালে পিঁয়াজটো দি দিছোঁ। এতিয়া এইটো অলপ টাইম এনেকৈ ভাজি কৰি ল'ম। ইয়াৰ পিছত দি দিছোঁ, মানে বায়ে বনাইছে দেই, দি দিছে মাংসকেইটা। এইফালে চাওক ধুনীয়াকৈ অলপ টাইম ফ্ৰাই কৰিলে বাৰু, মই ভিডিঅ' কৰিব নহ'লে। এইফালে মাংসটো ফ্ৰাই মানে ভাজি কৰি আছে আৰু এতিয়া মাংসকেইটা সিজাৰ মানে আদা সিজাৰ পিছত দি দিছোঁ মানে সৰু আলু, লোকেল আলু কেইটামান দি দিছোঁ। কেইটামান অলপ বেছি দিছোঁ, আমাৰ ঘৰৰ মানুহ বেছি যেতিয়া, বাহঁতেও আহিছে, চবেই আহিছে যেতিয়া বেছি। আৰু এইফালে চাওক, আৰু এতিয়া দিছে বিলাহী, কণ বিলাহীকেইটা দি দিছে। আৰু কণ বিলাহীৰ লগত অলপ টাইম এনেকাই ভাজি ল'ব। আৰু গোটেইকেইটা সিজাৰ পিছত ইয়াতে দি দিছে গৰম পানী। গৰম পানী দি দিছে, গৰম পানী হ'লে মানে অলপ জল্দি হৈ যায়, সেইটো কাৰণে এইফালে গৰম পানী দি দিছে। আৰু এয়া মই বনাইছিলোঁ মোৰ কাৰণে চুপ, অকল মোৰ কাৰণে বনাইছোঁ, কোনো নাখায়। আৰু মই মানে লোকেল মুৰ্গীয়ে হওক, চিকেনেই হওক, যিয়ে হওক, মানে এনেকৈ আনিলে মই চুপ বনাওঁ। আৰু এইফালে চাই ইমান বেছি তেল ওলাইছে, মই ইয়াত অকণো তেল দিয়া নাই কিন্তু দেই, আমাৰ মুৰ্গীটো মানে বহুত বেছি তেল আছিলে যে। এইফালে চাওক তেল কেনেকুৱা বিৰিঙিছে মানে, আৰু খাই মানে বহুত বেছি টেষ্টি লাগিছিলে, খালোঁ। এইফালে চাওক কেনেকুৱা তেল বিৰিঙিছে, মানে মই চুপ খাই মোৰ বহুত বেছি ফেভাৰেট হয় দেই। আৰু এয়া বায়ে চবৰ কাৰণে ভাত বাঢ়ি আছে। এইফালে চাওক ইমান বেছি, 6টা মানে মানুহ বহুত বেছি যে। এইফালে চাওক, আৰু এয়া মোৰ মেইন তালিকত সিহঁতে মানে মাটিমাহো খাইছে দেই। মই মাটিমাহ খাব মন যায়, মানে মই মাংস পালে বেলেগ বস্তু খাবই মন নাযায়। এইফালে লৈ লৈছোঁ নেমু আৰু গ্ৰেভি অলপ মানে পানী দিছোঁ আৰু গ্ৰেভি বনাইছোঁ। আৰু এইফালে টেষ্টি খাই লওঁ, আৰু দেখোঁতে এইফালে চাওক খাওঁ লাগি গৈছে। এতিয়া খাই হৈ গ'ল, বহুত বেছি টেষ্টি লাগিলে, বহুত বেছি খালোঁ। আজি ভোক লাগি আছিলে বহুত, আৰু যিহেতু পাৰ বনাইছিলে বহুত বেছি, আৰু ঘৰৰে
লোকেল মুৰ্গী আছিলে। চ' লোকেল মুৰ্গী মানে টেষ্টটো বহুত বেছি টেষ্ট আছিলে, বহুত বেছি তেল আছিলে মানে মুৰ্গীটো। আমাৰ আবুৱে খুৱাই বহুত বেছি তেল কৰি থৈ দিছে, মানে বহুত শকত নে কি কয় সেইটো, মানে বহুত বেছি তেল আছিলে আৰু ভাল লাগিলে খাই, খালোঁ। এণ্ড দেন তেতিয়াহ'লে আজি ভিডিঅ'টি